বাপরে বাপ, আজি তিনখানমান মিটিঙে আছে, বৰ ব্যস্ত থাকিব লাগিব। চাহ তাহ খালো, এতিয়া সোনকালে চাহ দাহ কলা খাই ওলাই যাওঁ ৰ। এতিয়া আৰু ভাত খাই নাথাকো, এওঁৰে ভাত হোৱাই নাই। ৰাস্তাতে অকল পৰঠা চৰঠা ৰুটি চুটি খাই ল'ম। সুন্দৰকে চাহ দাহ খলা মাৰি ফৰে ফেলে গুচি যাওঁ। হেই ৰ, মোৰ চাদাৰ টেমাটো গেল ক'ত? টেবুলতে দি থৈ দিছিলো পুৱা। চাদাৰ টেমাটো নাই যি। মইনা মইনা, দেউতা কি হলা? মাই মোৰ চাদাৰ টেমাটো দেখা পাইছা? দেউতা মইতো দেখা নাই, আছে বোধ টেবুলতে থাকে দেখোন। এই টেবুলত চালো, এই টেবুলত নাই। আছোন চাই দি। ৰবা গৈছো ৰবা। মলয়াৰ দুপাকিত মোৰ মনৰ বতৰা পঠিয়ালো তোমালে, তুমি আদৰি লবা। পালো বতৰা কি যাব কুভৰা, মোৰে মন বননি তুলিলে ধুৰীয়া। আই মোৰ দীপলিনা জান, তুমি যে মোৰ লগত এনেকে আহি পেলাই গাড়ীত ঘূৰি থাকিবা মই কল্পনাও কৰা নাছিলো, জানানা? কি যে কোৱা? আই মোৰ জানটো মাতটো ইমান মহান মিঠা। মই জানানা, মাজে মাজে মই প্ৰায় সপান দেখি থাকো তোমাৰ লগত এনেকে গাড়ী চাড়ী ঘূৰি থাকা, কিন্তু বাস্তৱত যে তুমি আহি পেলাই মোৰ লগত এনেকে ঘূৰি থাকিবা মোৰ কিবা আচলতে লাগছে জান। বলা জান, আমি অলপ ব্ৰহ্মপুত্ৰ পাৰলৈকে যাওঁ, তাতে অলপ ডেটিং মাৰো। মোৰ কপাল ই পাগলা চাগলা হ'ল নেকি? সপানতে গাড়ী চলি আছে নেকি? দাদা দাদা অগুনিয়া, তোৰ কি হৈছে? তই সপানতে গাড়ী চাড়ী চলি আছে নেকি? মেক চকলাই, আজিও মই সপানে দেখি আছিলো দীপলিনৰ লগত ঘূৰা। তাই এই ঘৰখনত মুঠৰ ওপৰত একো বস্তু জাগাত নাথাকে। ক'ৰ বস্তু ক'ত খেদৈ এন্দৰ গোটেইকেইটাৰ হিচাপ নাই। মিনা, আমাৰ বৰ্তাকাৰ কি হ'ল লাকে পুৱাই বা বকি মৰিব ধৰিছে যি? তাকেইতো পুৱাৰ পৰা দেউতাই চালাতে মতো বিচাৰি পোৱা নাই, সেইকাৰণে হুলস্থুল কৰি আছে। আৰু এই মাকটো চালা ফুল পাখেৰি, তাই কেৱল বকি মৰা কাম। ঘৰখনত থাকিব নোৱাৰে এক মিনিট সময়, অনা পৰা পেং 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 বকি মৰি থাকিব। কাণৰ পকা লৰে দে, কিন্তু কামৰ হলে আকৌ লেৰবতো নাই। ক'ৰ বস্তু ক'ত যায় হিচাপ নাথাকে। ফেউৰাই নিজে ক'ৰবাত চালাতে মাতো হৰেছি, হৰে পেলাই এতিয়া মাইক বকি মৰি আছে। মইনা তই পাইছা নেকি ন চাদা টেমাটো? দেউতা মই হাং হৈ চালো পোৱা নাই। এই টফি ডাউনক দা সুধছো, কি ক'ৰবাত দেখছি নেকি? দেউতা চালাতে মাতো তই দেখিছা? কিনো কথা কয়, মইতো ঘুমাই আছিলো। মই ক'ত দেখিম চালাতে মা? তইতো লুকি চুৰকি চাদা খোৱা আৰম্ভ কৰা নাই মনে মনে? বৰেৰ পুৱাই দিনটোক লিগি এটাই কাণ কৰিলে চৰ মাৰিম, নাক চাক গোটেই বেকা হৈ দেখিব, গম পাইছা না? কি এইবিলাক ফাল্টু কথা ওবাই যায়? মই চাদা খাওঁ বুলি, মই তামোল এখন নাখাওঁ মানুহ। তামোল নাখাওঁ মানুহটো তই কেপিৰ পৰা চবে মত থাকা। কেপি ইজ লাভ, কেপিৰ কথাটো বেলেগ। কেপিৰ লগত তই চাদা দাদা কম্পেয়াৰ কৰিলে নহয়। কেপি ইজ লাভ বোলে কিবা। এই যাই যা, মোক বৰকৈ নাথকি, মই চাদাতে মাছে মাই ক'তো দেখা নাই। মাইক কগে এক কাপ চাহ দিবা দিলি যা। বহুত মই মাইক দেখো দেখা নাই। আছে বন্ধ সম্ভাই পিছফালে চিছফালে বহুত টাইমে হলে মাইক নাথকা। ৰচোন মই পিছফালে চাই আহো। মইনা মই যাই থাকো দে। মায়েৰে তোক নাই দেখো, মায়েৰে কবি মই দিপৰা ভাত নাখাওঁ বুলি, মিটিং আছে মোৰ আজি। দেউতা হ'ব দে, কম দা মই। তুমি যাই থাকাতে। তাই চালা চাদাৰ টেমাটো ক'ত গেলাই বিচাৰি নাপলো। আকৌ নককে মাইটো গেল ক'ত? চাওঁ ৰচোন পিছফালে আছে নে নাই। মোৰ কপাল, মাইটো গেল নো ক'তে? একো নকনে মেলাকতো মাই এনেকে ক'তো নাজে। তফিৰ মা কাছা কি নামাই কি কৈছা? যেতিয়া মই তোমাৰ দেখিয়ে যাব ওলছিলো, মাই নাই বহুত টাইমে হ'ল। মই আৰু ভাবছিলো মাই তোমাৰ তাকে গেল নেকি অকস্মাত। মোৰ কপাল কিনো কথা কয়? মোৰ তাকে জনাই ক'ৰবাত ৰাস্তাই ঘাটে দেখিছ নেকি মাইক? নামাই মইতো দেখা নাই। এতিয়া অলপ আগতে মই টেবুল পঢ়ি থাকাতে মাইক পিছফালে আহান পালো, তাৰ পিছৰ পৰা মাই নাই। চবফালে চাইছা নামাই ভালকে? জেঠি হাং হৈ চালো, মাই ক'তো দেখা দেখি নাই। মাইতো আৰু পথাৰত দেখি যাবাৰ নাই। আৰু গিলিলোতো মোক কৈ থৈয়ে যায় মাই, এনেকেতো নককে ক'তো নাজে। মোৰ কপাল কিনো কয় নামাই। দাদা কিয়া মাইনা? ইফালে আছো সোনকালে। কি হলাই? মই বাছা হাং হৈ চালো, মাই দেখো ক'তো নাই। মই একবাৰ ভাবিলো জেঠিহঁতৰ তাকে গৈছে নেকি, জেঠিহঁতৰ ভালে ভালে জনাই মাই। তই এনে হাল্লা কৰি থাকাই, ক'ৰবাত আছে বোধ হয় দেই। গৰু চৰু লাদ দিবা যাব পাৰে। দাদা তই কিনো কথা কয়? মাইনো কোনদিনা গৰু লাদ দিবা যাই পাইছি? মাই দেখোন নাজে। আৰু গেলি মোক কৈ থৈ গেলা হয়তো, মোকতো নকয় ক'তো নাজে মাই। সেইটো হয়। ৰচোন মই একবাৰ পথাৰত দেখি যাই পেলাই চাই আহো খালৰ পাৰে চাৰে। যাচোন যা, খালৰ পাৰত দেখি ঢেকীয়া চিকা তুলিব যাব পাৰে মাই। ৰচোন যাই পেলাই চাই আহো। মাইনো মোক নককে ঢেকীয়া তুলিব যাব না, গেলিতো মোক কৈ থৈ গেলা গৈ। ৰচোন মাই চিন্তা কৰিব নালাগে। আছে ক'তনো যাব? সম্বাই বেছি বনাই তোক কৈ থৈ যাব পাৰি গেলাক। সেনা হ'লেতো ভালে হৈ যাবাচোন যে এতিয়া মোৰ কিবা চিন্তাই লাগবা ধৰছি। মাই চিন্তা কৰিব নালাগে দে, আহিব দে মাইৰে। তুমি গেছি নহয় বিচাৰি ঠিক নাই, ৰচোন পিছফালে একবাৰে। তাকেইতো
অ' মাই তই ইয়াতে আছা নেকি নাই? মেক চকলাই মাদাৰ ইণ্ডিয়া গেল ক'ত? না ঘণ্টা ঘণ্টাই পলে উৰি গেলা কাই। ধেই মেক চকলাই মইনো কি ভাবিবা দিছোঁ এইগিলা। মায়ে আৰু এই বয়সত পলে যাব না। এতিয়াও হাং হৈ চালোঁ এতিয়াও দেখো নাই। এই খালৰ পাৰৰ দিকে চাই আহোঁ ৰচোন, তাতো থাকিব পাৰে। মেক চকলাই মাইডাল গেলনো ক'তে একে নিয়ে। আও চেতে ৰেক্স মাইডুকে এটা গেৰা হৈ ইয়াৰ পৰা দি পৰি আছিল আই। ঐ মাই ঐ মুনা ঐ মাই এটা খালৰ পাৰত হয় দে জলদি মাই এটা লাং খাই পৰি আছে। মা তোমাৰ কি হৈছে এ না মায়ের বোলে পেশা চেঁচা উঠছি সোনকালে হসপিটাল কোনো ব্যবস্থা কর। হে দাদা আসো না মাই ধরে হে যাও সোনকালে মাই হসপিটাল লৈ যাও এ ধর সোনকালে লৈ যাও। চিন্তা কৰিব নালাগে আপোনালোকে, এখেত বৰ্তমান একদম সুস্থ আছে। মই দুটামান মেডিচিন লিখি দিছোঁ, চেলাইনটো হৈ গ'লে আপোনালোকে এখেতক লৈ যাব পাৰিব। ডাক্তৰ বাবু হ'ব দিয়ক, ধন্যবাদ। মা তুমি এতিয়া অলপমান ভাল পাইছ না? তোমাৰ কি হৈছিল আৰু তুমি খালৰ পাৰত মনে মনে গাই দিছ মোক নককে আকৌ। না মাই নকবি দে, মোৰ নিজৰ ভুলত ধৰি আনান হৈছে জানা না। নিজৰ ভুলত ধৰি মানে হৈছিল কি কচোন? বাপা কৈ আছো আজি পুৱা মই খজাৰু দি থাকাতে ৰাম কৃষ্ণ কৃষ্ণ হৰি মোৰ বাপ্পা এই মানুহটোৰ ৰুমটো হাৰিব লাগিলে মোৰ চিন্তা লাগি যায়। এইটো মানুহ থকা ৰুম না, আমাৰ গলি ঘৰটো এক অলপমান চাফা। এই দুনিয়া চাদাৰ পৰা খাব, খাই পেলাই গোটাই ৰুমটোত চাবৰ পৰা ফেলব। এই বিয়াৰ দিন ধৰি মানুহটোক ইমান ক'লো নাকফহে চাদা নুশুনে কথা। এতিয়াতো আৰু ক'বাই নালাগে, বুঢ়াই হ'ল। এতিয়া আৰু এই বুঢ়া বয়সত ক'ত এৰিব? এটা ৰাখি থোৱা চাকতটো আছে নহয়, ঘৰা ৰাখে। ঐ ফুলবাখাৰী কিমাননো বকি থাকাই বাপা আৰে। বকি থকা নহয়, এই চাদা দাদা খোৱাই আহিব, গম পাইছি না? ৰুমটো মই এতিয়া হাত টিপে নৰো। মোক কি ৰাখি থোৱা চাকৰ বুলি ভাবছি? তেতিয়াহ'লে দৰমহা দিব মোক মাহৰ মূৰত, ঘৰা ৰাখে। ফুলবাখাৰীৰ কথা নাচাকে, তাইক বোলে কিবা পইচা দিব লাগে এতিয়া বুঢ়া কালত। এই বিয়াৰ দিন ধৰি যে মই খুৱাই ধুই পিন্ধি ৰাখিলো, সেইগিলা ক'ত গেল? হেৰিহান কথা নকবহে, বিয়াৰ দিন ধৰি মই কিমান কষ্ট কৰিছো ঘৰখনৰ কাৰণে। চলিবলৈ ডাঙৰ কোনে কৰিলাক, আপুনি নে মই? একলাই পইচা কেইটা দিলে ঘৰ নচলে নহয়। এই যোৱা হ'ব যোৱা, পুৱাই পুৱাই ইমান লেকচাৰ দি থাকিব নালাগে। মোৰ গা ধোৱা হ'ল, এতিয়া তুমি চাহখিনি বনাওঁগে সোনকালে, মোৰ মিটিং আছে হয়। চাহ মই পাকঘৰত চেকি থৈ দিছো, লৈ পেলাই খাক নিজে। এই মানুহটোক চাদাখিনি ইৰবাই তাতে কিমান যে কথা শুনালাক। এই চাদাৰ টেমাটো ক'ত থৈছিনো? এইটো দেখো টেবুলৰ ওপৰত। বাপেকে মোৰ চাদাৰ টেমাটো খালত ধৰি মেট থৈ আহিম। আজিৰ পৰা চাদা খোৱান কৰিম ময়ো। বাপেকে চাদা আনিলে আৰু মই এনেকে খালত দল মাৰি থৈ যাম চাদা খোৱান কৰিম তেওঁকো মই। এই বিয়াৰ দিন ধৰি মানুহটোক অত ক'লো বোলে চাদা নাকপহে কেম্বা দেখি কেম্বা গন্ধই নাই কথা নুশুনে। এই কথাই কথা নহয়, আৰু মই চাদা খাবা নেদাওঁ। এনাই সদায় কি বা সদৰ বস্তুটো কিবা ভাল লাগে খাই পেলাই, ইমান কৰাৰ পিছতো যে এৰিব পৰা নাই মানুহটোই। ৰচোন বাপেকে দৈলৰ আগতে অলপমান উলিয়াই পেলাই মই খায়ে চাওঁ কিনো সোৱাদ লাগে। কি তই চাদা খাই দিছা মাই? বাপা মইনো কি জানো, সেইখিনি খোৱাৰ লগে লগে মোৰ মুডটো ঘূৰি দিব। চাল্লা এই তিৰিটোৰ লগত যে কি হ'ব, সেইকাৰণে পোৱা মই চাদাৰ টেমাটো বিচাৰিব নাই। আজি ইমান ইম্পৰ্টেণ্ট তিনিখন মিটিং আছিল, তোমাৰ এই কাণ্ডটো ধৰি মোৰ গোটেই মিটিং চিটিং এতিয়া কেঞ্চেল হ'ল। তাত চালা মিছা মিছি টাইম মাহ নষ্ট কৰিলাক। এই তো পিয়াই এই ফুলবাখাৰীক লৈ যাবি ঘৰত, মিছা মিছি মোৰ টাইম মাহ নষ্ট কৰিলাক।